নমস্কাৰ, মই ৰাজীৱ। আজি বনাবলৈ ওলাইছোঁ কণী ভুজিয়া। পিঁয়াজটো কাটি ল'লোঁ, তাৰপিছত আলুখিনি বঢ়িয়াকৈ কুটি ল'লোঁ। আৰু এইফালে গেছত DSLR কাটি মাৰি জুই জ্বলাই কেৰাহী গৰম হ'বলৈ দি দিলোঁ। কেৰাহীত তেল দি দিলোঁ। তো তেলখিনি গৰম হোৱা টাইমখিনি কণীটো এনেকৈ ধুনীয়াকৈ ভাঙি ল'লোঁ এটা এটাকৈ। এইফালে আমাৰ কণীকেইটাও ভাঙি লোৱা হৈ গ'ল। তো এইফালে তেল গৰম হৈ গ'ল। তো এইফালে আলুখিনি আৰু পিঁয়াজখিনি একেলগত দি দিলোঁ। পিছে মই ভাজি থকা নাই দেই, এয়া আমাৰ সোণাশ্ৰীয়ে ভাজি আছে। অকণমান ৰংচোৱা হ'ল, তো ইয়াত নিমখ দি দিলোঁ। তো নিমখৰ লগতে হালধিও দি দিলোঁ। তো ভাগি থৈ দিয়া কণীখিনি এনেকৈ লৰাই থাকি অলপ টাইম, তো ইয়াত আলুৰ লগত একেলগত মিক্স কৰি দিলোঁ। তো এইফালে দিয়া হৈ গ'ল। তো ইয়াৰ পিছত অকণমান লৰাই থাকি, তো আনফালে কণীও হোৱাই আছিল। এই দুটা, তো এইফালে আমাৰ মোটামুটি আধা হৈয়ে গ'ল কণী ভুজিয়া। তো আনফালে আমাৰ মাইনে এটা ল'লেই মানে। তো আমাৰ কণী ভুজিয়া বনাই থকা মানুহ এইজন, আৰু আনফালে মাইনে কণীটো খাই খাই শেষে কৰি পেলালে, মাত্ৰ কুহুমটোহে হাতত আছে। আৰু আনফালে আমাৰ কণী ভুজিয়া মোটামুটি ৰেডি মানে ৰেডিয়ে আৰু। তো এইফালে আমি একলগত ভাতৰ লগত লৈ ল'লোঁ কণী ভুজিয়া, দাইল। এতিয়া আমি কণী ভুজিয়াৰ জুতি লওঁ।